নমস্কাৰ ইনফোটেক আসাম চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো যি সকলোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে পোন প্ৰথমে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিব বিচাৰিছো চকুৰ প্ৰতি যত্ন আপুনি সদায় কিদৰে ল'ব গতিকে বেছি দেৰি নকৰি আহকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰো আমাৰ চকুজুৰি সদায় সুন্দৰকৈ ৰাখিবৰ কাৰণে আপুনি দৈনন্দিন জীৱনত এনে পাঁচটা কাম কৰক যি পাঁচটা কাম কৰিলে আপোনাৰ চকুজুৰিয়ে কেতিয়াও কষ্ট নাপায় প্ৰথমটো হৈছে ৰাতিপুৱা শুই উঠাৰ পাছত মুখৰ ভিতৰত পানী ভৰাই ল'ব আৰু চকু বন্ধ কৰিব এতিয়া চকু আৰু গোটেই মুখতে ঠাণ্ডা পানী 25 পৰা 30 বাৰলৈকে ছটিয়াব পানী হাতত লৈ চকু আৰু কপালত অলপ সময় থপথপাই থাকিব এই প্ৰয়োগৰ দ্বাৰা আপোনাৰ চকুজুৰি ঠাণ্ডা হৈ থাকে দ্বিতীয়টি হৈছে সদায় গাখীৰৰ খৰ নিয়মীয়াকৈ কলা দাগৰ ওপৰত লগাব কেঁচা আলু এটা লৈ মাজত টুকুৰা কৰিব আৰু এতিয়া চকুৰ ওপৰত ৰাখি শুই দিব আলু এনেদৰে ৰাখিব যাতে ঘূৰণীয়া দাগ স্পৰ্শ কৰি থাকে এনেকৈ আপুনি 25 পৰা 30 মিনিটলৈকে কৰিলে আপোনাৰ চকুজুৰি ঠাণ্ডা হোৱাৰ লগতে আপোনাৰ চকুৰ তলত হোৱা সেই কলা দাগবোৰ আঁতৰ হৈ যাব তৃতীয়টি হৈছে তিয়হ এতিয়া গৰমৰ দিন তিয়হ সকলো বজাৰতে পোৱা যায় তিয়হ কাকৰি টুকুৰা চকুৰ গুৰিত লগালে চকুৰ তলৰ কলা দূৰ হয় গাজৰ পোৱাৰ সময়ত গাজৰৰ মিশ্ৰণ লগাব পাৰে ইয়াত কাকৰিৰ ৰস মিহলাই চকুৰ কলা গুৰিত লগাই কমেও 15 পৰা 20 মিনিট সময় প্ৰতিদিনে লগালে আপোনাৰ চকুজুৰি সুন্দৰ আৰু উজ্জ্বল চতুৰ্থ কাৰণটো হৈছে ৰাতি কমেও আপুনি 8 ঘণ্টা শুবলৈ চেষ্টা কৰক আজিকালি হৈছে যান্ত্ৰিকতাৰ যুগ এই যান্ত্ৰিকতাৰ সময়ত সকলোৱে মোবাইল ব্যৱহাৰ কৰে আৰু ৰাতি দেৰিলৈকে শুবলৈ চেষ্টা কৰে গতিকে মোবাইলটো বাদ দি আপুনি 8 ঘণ্টা নিজক সময় দিয়ক আৰু চাবচোন আপোনাৰ চকুজুৰিও বহুত আৰাম পাব 5 নম্বৰটি কাৰণ হৈছে গৰমৰ দিন বাহিৰলৈ যোৱাৰ আগত আপোনালোকে সানগ্লাস ব্যৱহাৰ কৰি যাবলৈ নাপাহৰিব যদি আপুনি সানগ্লাস ব্যৱহাৰ কৰে তেতিয়াহলে সূৰ্যৰ ৰশ্মিয়ে আপোনাৰ চকুত ডাইৰেক্টলি প্ৰভাৱ নেপেলায় গতিকে আপোনালোকে 5টা কাৰণ মানি চলক আৰু আপোনাৰ চকুজুৰি সদায় সুৰক্ষা দিয়ক ধন্যবাদ আপোনালোকৰ ওচৰত আজি আলোচনা কৰিলো চকুৰ বিষয়ে আপোনালোকৰ ওচৰলৈ আহিম আৰু বহুতো ভিডিঅ' কিন্তু চাই থাকিব তেতিয়ালৈকে ইনফোটেক আসাম ধন্যবাদ